হাই দোস্ত, আপোনালোকে ইয়াত কি কৰি আছে? আমিতো বৰ্তমান পানী চাব আহিছিলোঁ। পানী চাৰিওচাইডে পানী 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 পানী। ইহঁতে এখন লাঙি চুৰ কৰিছে হা কৰাবাৰ। এইখন লাঙি চুৰ কৰিছে ইহঁতে বৰ্তমান। এই চাই লওক ৰাইজ, এইটো লাঙি চুৰ কৰিছে। এতে লাঙি চুৰ কৰিছে, এই লাঙি চুৰ কৰিছে, চাই লওক। এই লাঙি চুৰ, এই ধৰা পৰিছে লাঙি চুৰ বৰ্তমান। চাই লওক, বৰ্তমান আমি পানী চাব, পানীয়ে পানী আমি পানী চাব আহিছিলোঁ। আমি নেক্সট ব্লকত যাম। কালিও আমি ব্ৰহ্মপুত্ৰত যোৱাৰ আশা আছে। আৰু অকণমান বৰষুণ আহি ৰাস্তাৰ ওপৰতে পানী পাৰ হৈ যাব। একো টেনশ্যন ল'ব নালাগে। চাই থাকক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আমি আকৌ নতুন ভিডিঅ' দেখুৱাবলৈ আকৌ আমি যাতে উৎসাহ পাওঁ আৰু চাই থাকক, ভিডিঅ' চাই থাকক। আমাৰ এখন ঘৰৰ ওচৰৰে এজন ভাইটি আহিছিল, কিন্তু গাড়ীখন বা কি হ'ল ষ্টাৰ্ট উঠা নাই। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আমি কি হৈছে। তেখেতক আমি লগ পাম চাগে যদি গাড়ীখন ষ্টাৰ্ট উঠা নাই। আমি তাৰ কিবা মন্তব্য জানিব বিচাৰিম। এতিয়া কি হৈছে আমি কেমেৰাৰ সৈতে দেখা নাপাব পাৰে আপোনালোকে। আমি আহি পাইছোঁ, ওচৰ আহি পাইছোঁ। কিবা যদি তেখেতৰ মন্তব্য আছে ইয়াত দুই এষাৰমান ক'ব পাৰে। এই তুমি কিবা ক'বলগীয়া আছে নেকি? গাড়ীখন কিবা ক'বা নেকি? ক'বলৈ নাই নে কি হৈছে গাড়ীখনৰ বিষয়ে? কিবা হেল্প কৰিব লাগিব নেকি? নালাগে, তেতিয়াহ'লে আমি যাই থাকোঁ। একদম কৰিবা চাই